আজি আপোনালোকৰ মাজত মই ব্ৰইলাৰ মুৰ্গীৰ মাংস ৰেচিপি আনিছোঁ। অতি কম মছলাৰে আৰু কম তেলেৰে বনোৱা ৰেচিপি হয়। তাৰ কাৰণে লাগিব দুটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু পেষ্ট, সোৱাদ অনুসৰি নিমখ হালধি দিছোঁ, কাশ্মীৰী ৰেড চিলি পাউডাৰ, জিৰা গুড়ি আৰু অলপ সৰিয়হ তেল দি এইখিনি ভালদৰে মেৰিনেট কৰিবৰ কাৰণে 45 মিনিটৰ কাৰণে থৈ দিছোঁ। আৰু ইফালে কেৰাহী এখনত তেল দিছোঁ। মই কৈছোঁ অলপ তেলেৰে বনাম আজি। কাটি থোৱা আলু কেইডোখৰ দি দিছোঁ। আগতে ভাজি লৈছোঁ, আপোনালোকে পিছতো ভাজিব পাৰে। এইখিনি এতিয়া ভাজি হৈ গ'ল। এতিয়া এইখিনি ভালদৰে নমাই থ'ম। আৰু এইখিনি তেলতে মই দুটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ, দুখিলা তেজপাত লৈছোঁ, এটা কেঁচা জলকীয়া লৈছোঁ, লং, ইলাচি, ডালচেনি লৈছোঁ। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম ল' ফ্লেমত। ভাজি হৈ গ'ল। এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াত দি দিম। মেৰিনেট কৰি থ'লে ভাল, আগতে মেৰিনেট কৰি থ'লে তেতিয়া মাংসখিনি খাবলৈ বহুত সোৱাদ হয় আৰু কালাৰটোও ভাল আহে। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। আৰু ইয়াত ঢাকনিখন এতিয়া লগাই দিম, ইয়াৰ পৰা পানীখিনি ওলোৱাৰ কাৰণে। 5 মিনিট পিছত আৰু ঢাকনখন গুচুৱাই লৈছোঁ। এতিয়া দেখিছে অলপ অলপ তাৰ পৰা তেলবিলাক চাই থৈ আহিব ধৰিছে। তাৰপিছত আৰু 5 মিনিটৰ কাৰণে মই ঢাকনিখন লগাই থৈ দিম। আপোনালোকে এনেকৈ 5 মিনিটৰ মূৰে মূৰে ল' ফ্লেমত চাই থাকিব। লাহে লাহে বস্তুখিনি সিজিব দিব। লাহে লাহে সিজিলে ভাল হ'ব, খাবলৈ টেষ্টি হয়। এতিয়া দেখিছে লাহে লাহে সিজিব ধৰিছে আৰু তাত মই এচামুচ ধনিয়া গুড়ি দিছোঁ আৰু ভাজি থোৱা আলুখিনি দি দিছোঁ। অলপ দেৰিকৈ দিছোঁ, তেতিয়া মাংসখিনি হাফকৈ সিজি গৈছে। কাৰণ আগতে আলুখিনি ভাজি লৈছিলোঁ, সেইকাৰণে অলপ দেৰিকৈ দিছোঁ আলুখিনি। এতিয়া এইখিনি লাহে লাহে আৰু ভাজি থাকিম। বেছিকৈ ভাজিলে মাংসখন টেষ্টি হয় আৰু কেঁচা কেঁচা ভাৱটোও নোহোৱা হয়। এতিয়া আৰু 5 মিনিটৰ কাৰণে ঢাকনিখন মই লগাই দিম। এতিয়া লাহে লাহে সিজিছে আৰু পিঁয়াজখিনি সিজিব ধৰিছে, কেৰাহীত লাগিব ধৰিছে আৰু পিঁয়াজখিনি সিজাৰ পিছত। এতিয়া এই 15 মিনিট হৈ গ'ল। 15 মিনিটৰ পিছত তিনিবাৰ মই ঢাকনিখন গুচাই গুচাই চাইছোঁ। এতিয়া সিজিছে কাৰণে আৰু অলপ ভালদৰে সিজিবৰ কাৰণে অলপ পানী দিছোঁ, অলপ দিছোঁ। এতিয়া এইখিনি আৰু সিজিব দিছোঁ। দেখিছে পানীখিনি নোহোৱা হৈ গ'ল, এতিয়া ভালদৰে সিজি গৈছে। আপোনালোকে এনেকৈও খাব পাৰে, এতিয়া গোটেইখিনি সিজিয়ে গৈছে, কিন্তু মই জোল বনাম সেইকাৰণে পানী দিছোঁ। যিখিনি লাগে আপোনালোকে এইখিনি পানী দিব। এতিয়া এইখিনি মই 10 মিনিটৰ কাৰণে উতলিব দিম। দেখিছে লাহে লাহে উতলি আছে আৰু এতিয়া 10 মিনিট হৈ গ'ল। এতিয়া মই চিকেন মছলা দি দিছোঁ অলপ, আৰু তাৰপিছত 5 মিনিটৰ কাৰণে থৈ দিছোঁ। আৰু এতিয়া এইখিনি হৈছে আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। এতিয়া দেখিছে অতি কম পৰিমাণৰ মছলা আৰু তেলেৰে এইখিনি বনাইছোঁ। খাবলৈ বহুত টেষ্টি হৈছিল। যদি আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে ট্ৰাই কৰিব। তেনেহ'লে ধন্যবাদ।